Welcome to my YouTube channel Star Assam. আজি মই আপোনালোকক তাৰমানে গাঁৱৰ পৰিৱেশ দেখাব ওলাইছো। এইটো আমাৰ প্ৰথম ভিডিঅ' ভ্লগছ প্ৰথম ভিডিঅ' সেইবাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাপোৰ্ট কৰিব আগলৈকে আমাক লৈ যাব। আমাৰ লগত আছে নৱজ্যোতি। আমি তালৈ যাম বলক আমি যাওঁ। এইটো বলক আমাৰ লগত আহি ৰাখক বহুত জাগা দেখাব। এয়া চাওক পথাৰৰ পৰিৱেশ এয়া চাওক। এতিয়া পানী হৈছিল না সেইবাবে ইয়াতে হাল মাৰি আছে। বহি আছে চব পানী চুঙাৰ মুখত বহিছে বল নেকি আৰু নামি যাম নেকি ইয়াতে নামি যাম এতিয়া বাকী দয়ে এই চব কি দ পানী এইখানে বহুত গৰম আছিল সেইবাবে আমি তালৰ পৰা উঠি আহিলোঁ। এতিয়া বেলেগ জেগালৈ যাম। পথাৰৰ পৰিৱেশ তই আহিলি এতিয়া বেলেগ জেগালৈ যাম বলকতে। চাওক এইটো আমাৰ এতিয়া আহি গ'ল নিশান্ত ৰেখা গা ধুই নিলা কিনে এই আমাৰ গাঁৱত পানী ক'ত যা এই কিমান পানী হৈছে কৈ যা আছে কিমান পানী হৈছে ক পথাৰত বেছি পানী হোৱা নাই পাহৰাত তলে নাই গ'ল তাকে যাওঁ যোৱাতে এয়া আমাৰ বেছি পানী হোৱা নাই কিন্তু অলপ হৈছে বলক আমি ভিডিঅ'টো আগলৈ লৈ যাওঁ। ফাইনেলি আমি আহি পালোঁ এখন গাহৰি ফাৰ্মলৈ অসমৰ চবচে ডাঙৰ গাহৰি ফাৰ্ম এই চাব ৰ'ব আপোনালোকক দেখাম ৰ'ব এই ফাৰ্মখনলৈও ডিম্পু দাইও আহিছিল কিন্তু কিবা প্ৰব্লেমৰ কাৰণে সেই ভিডিঅ'টো আপলোড নিদিলে। এতিয়া আমি বাহিৰৰ পৰা ফাৰ্মখন দেখাব চেষ্টা কৰিম ভিতৰৰ আন এটা ভ্লগছত যাম। তো আমি ফাৰ্মখন আহি পালোঁ এতিয়া আপোনালোকক ফাৰ্মখনৰ কিছু দৃশ্য দেখাব চেষ্টা কৰিম। তো এয়া অসমৰ ভিতৰত এইখন ডাঙৰ ফাৰ্ম আপোনালোকক এই ফাৰ্মখন দেখালোঁ। এতিয়া আমি এখন পথাৰলৈ লৈ যাম। পথাৰখন মানে ইমান ধুনীয়া মানে ভিউ মাৰি বলকচোন আৰু ইয়াতে হেৰি ৰুইও আছে ৰোৱনীবিলাক বলক কি চাব এই ভিউ পথাৰৰ ভিউ চাওক আপোনালোকে এই পথাৰৰ দৃশ্য এইখিনিৰ লগতে আমাৰ ভিডিঅ'টো শেষ হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফাৰ্মখনৰ পিছৰ পাৰ্টটো পিছৰ ছেকেণ্ড ভিডিঅ'ত ভ্লগছত দেখাম।